নমস্কাৰ বন্ধুসকল, কি খবৰ? মই আকাশ হাজৰিকা, আপোনালোকে চাই আছে AS ৰোষ্টা। আজি আমি কথা পাতিম টিকটকৰ ওপৰত মানে ৰোষ্ট নহয়। আজি তাৰমানে মই বহুত দিনৰ পৰা চাই আছোঁ এজন টিকটকাৰক ভালদৰে জাৰিব লাগে, সেইকাৰণে মই আজি তেওঁৰ ওপৰত মানে অলপ কথা পাতিম। ৰোষ্ট বুলি নহয় আৰু তাৰমানে। তেন্তে অকণো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰা যাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত ৰেগুলাৰ লগোৱাৰ দৰে আজিও ইণ্ট্ৰ'টো লগাই লওঁ নে কি কোৱা? এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰি দিবা, আৰু যোনে যোনে মোৰ ভিডিঅ' চাই ভাল নোপোৱা জয় ঘৰত শুই থাকা। মই ভাবিছো ফাইটি ফাৰ্ষ্টে তোক জ্বলা অকণমান দি খাম, এতিয়া তই মোক উল্টাই জ্বলাই আছ। মই বহুত মোচন থকা লোৱা, মোৰ যদি মোচনটো উঠিছে মই তোৰ ডিঙি আৰু গা চেপাত কৰি দিছো। পা না কণী এটা পা না। বাইদেউ আপুনি ভিডিঅ'টো ঠিকেই কৰিছে, কিন্তু এতিয়া কি হ'ল, আপুনি এনেকৈ যেনেকৈ মুৰ্গীটো কণী পাৰিব কৈছে, মুৰ্গীটো এনেকৈ কণী পাৰিব জানো? এনেকৈতো কণী পাৰিব নোৱাৰে। আৰু মুৰ্গীটো তুমি পলোৱা কথা নতুবা বাইদেৱে যিটো মুডত আছে তাৰমানে তোমাক মানে কেঁচাই খাই দিব। তুমি পলোৱা বাইদেউ ওচৰৰ পৰা ফটাফট পলাই যোৱা। ধৈত মক্কেলবিলাক, এনেকুৱা মক্কেলবিলাকে ফেমাছৰ কাৰণে কি কৰেনো আকাশ। মই যামগৈ আৰু তেন্তে আজি দেৰি নকৰি দ্বিতীয় ভিডিঅ'টো চাওঁনে কি কোৱা? আজি দ্বিতীয় ভিডিঅ'টো এইটোৱে যে যিগৰাকীয়ে নেকি জুবিন দাক এৰা নাই, তেনেকুৱা এটা ভিডিঅ' চাব যাওঁ আজি। এতিয়া মই নতুন মাল এটা উলিয়াইছোঁ, এইটোকে পকেট বিহু। মানে হাতখন পকেটত সোমাই থাকে, নাচিব পাৰে নাই। মই টিকটকত গেলা আলু খুচুৰাৰ দৰে টিকটকাৰবিলাক খুচুৰি থাকিলে মানে এই বাইদেউগৰাকীৰ ভিডিঅ' প্ৰায়ে পাওঁ। এইগৰাকীয়ে বেলেগক নহয়, অকল জুবিন দা গানবিলাককে এনেকুৱা ফাল্টু টাইপত মানে ভিডিঅ'বিলাক বনাব। অকল জুবিন দা বাহিৰে তেওঁ আৰু কোনো নাই, অকল জুবিন দা গানবিলাক এনেকৈ অলপ ভালদৰে বনালেনো কি নহয়, অকল ফাটলামি হিচাপত যে বনায় কেলে? অলপ ভালদৰে বনাব লাগে ন। এইটো কি জুবিন দা গান হেৰি কৰিলে যে পাব্লিচিটি হ'ব সেইটো নহয়। বেলেগ গান হেৰি কৰিলে পাব্লিচিটি হ'ব। এতিয়া জুবিন দা গানে কৰা ভালদৰে কৰা ন, অলপ ভালদৰে কৰিলে এনেও পাব্লিচিটি হ'ব। এনেকৈ ফাটলামি কি এইবিলাক কি ষ্টাইলত? জুবিন দাটো এজন মহান শিল্পী, তেওঁ যি কৰিব পাৰে সেইবুলি এতিয়া তোমালোকে কি টিকটকত তেনেকুৱা কৰিবা? সেইটো কিবা কথা হ'ল নেকি? ধৈত মক্কেলবিলাক, যোৱা ইয়াৰ পৰা। তেন্তে দোস্ত আজি তৃতীয় ভিডিঅ'টো চাওঁনে কি কৰা? বাইদেউ আপোনাক কথা ক'লে বুজি নাপায় ন। আপুনি আকৌ এইবাৰ যে একেবাৰে মানে কি ভিডিঅ' বনাইছে কি? জুবিন দাইটো এনেকৈ ডিঙিত শিকলি নিপিন্ধে ন, এনেকৈ হাতী বন্ধা শিকলিটো জুবিন দাই পিন্ধা নাই আজিলৈকে, দেখিছে নেকি পিন্ধা? আৰু ইটো ভিডিঅ' অকণমান কনচিডাৰ কৰিব পৰা আছিলে, যি কি নহওক। এইটো যে একেবাৰে মানে কি দেখাব বিচাৰিছে? পাব্লিচিটিৰ কাৰণে কি দেখাব বিচাৰিছে? ধৈত এইবিলাক কৰে নেকি পাব্লিচিটিৰ কাৰণে? এইবিলাক নকৰিব, ভাল দেখা নাই বাইদেউ। এইবিলাক কৰাটো ইমান ভাল নহয়। তাৰমানে এইটো কি ডিঙিত শিকলিডাল বান্ধি লৈছে, আৰু এইটোতো মাইক্ৰফোন আকৌ কানেকশ্যনেই নাই চাগে। যোনটো মাইক্ৰফোন লৈ আছে সুদা হেৰিটো চাগে, হয়তো এইটো কিবা বডি স্প্ৰে বাহ হ'ব পাৰে। আৰু সেইটো লগাই লৈ মানে কি কৰিছে আপুনি, এনেকৈ জুবিন দা গানত টিকটক ন? এইবিলাক কি পাব্লিচিটিৰ কাৰণে? নিশ্চয় পাব্লিচিটি। এইটো মইতো দেখিছোঁ, এইটো গানত 1000 ওপৰত মানে ভিউৱাৰ্ছ আছে, লাইকছ নাই ইমান, ভিউৱাৰ্ছটো 1000 ওপৰত আছে, মই চাইছোঁ। পাব্লিচিটিৰ কাৰণে এইবিলাক নকৰিব, ভাল দেখা নাই। কিন্তু পাব্লিচিটি পাব, বহুত পাব। 1000 কি আপুনি 10,000 পাই যাব। জুবিন দা গান দেখি দিছিল, নতুবা আপোনাক ক'ত দিলেহেঁতেন ফাটলামি? যদি এই সীমান্ত শেখৰৰ নিচিনা গান যদি বনালেহেঁতেন ক'ত দিলেহেঁতেন? এতিয়া জুবিন দা এজন ফেমাছ শিল্পী ন, সেইকাৰণে দিছে। আৰু সীমান্ত শেখৰৰ নিচিনা ফাটলামি শিল্পী হোৱাহেঁতেন নিদিলেহেঁতেন।
তেন্তে দোস্ত আজিলৈ ইমানতে পাই এই বাইদেউগৰাকীক বজাম বুলি আজি ভিডিঅ'টো বনালোঁ কাৰণ আজি মোৰ অকণো টাইম নাই মোৰ মানে কলেজত ফৰ্ম ফিল আপ চলি আছে এডমিশ্যন চলি আছে মই মানে BA ফাৰ্ষ্ট চেমত পাইছোঁ সেইকাৰণে কলেজ যাব লাগিব এতিয়া এই ভিডিঅ'টো মই এতিয়া এডিটিং কৰিব নোৱাৰিব পাৰোঁ হয়তো ৰাতি এডিটিং কৰিব লাগিব কলেজত মানে হেৰি চলি আছে এই বাইদেউগৰাকীক মই গেলা আলু খিচুৰি থাকোঁতে বাইদেউগৰাকীৰ ভিডিঅ' ধেৰ পাইছোঁ তাৰমানে সেইকাৰণে এইগৰাকীক বজাম বুলি আজি ভিডিঅ'টো বনালোঁ তেন্তে আজিলৈ পাই জয় অসম যাব ধুলিয়াই তাহিলা দিন গৈ তারে তারে নাচি তোমার মরণ যাচি গৈ জানৈ নাযাবা মুকে থৈ 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 জানৈ নাযাবা মুকে যামগে Belum kisah.